বিকাশ আৰে ৰাজা বহা তই যে মোৰ পইচাখিনি লৈছিলি আজি মোক ঘূৰাই দে গেলা এই আহিয়ে পইচাৰ কথা যেন মই দিম নহয় মই ক'লৈ পলাই নাযাওঁ নহয় মোৰ ঘৰ ইয়াতহে ইয়াত চা ভাই পলাই যোৱা একো কেছ নাই তই মোক পইচা লৈছিলি ইমান দিন হ'ল তোৰ মই ঘৰত আহিব লগা হৈছে তই এদিন মোৰ ঘৰলৈ গ'লি যে পইচা কিয় দিব নোৱাৰিলোঁ কামটো কৰিবলৈ তোৰ আজি ঘৰত আহিব লগা হৈছে আজি মোক কেনেকৈ নাজানো পইচা তই মোক দিব লাগিব আৰে ভাই তুমি ইমান দূৰৰ পৰা কষ্ট কৰি ঘামি চামি আহিছা অলপ বহা ঠাণ্ডা হৈ বহা অলপ কথা পাতো ভালদৰে বহিয়েতো আছোঁ ৰাকেশ কোন আহিছে চোৱাহিচোন দাদা এখেত আপুনি কোন এইজন চিনি পোৱা নাই মানে এনেই শলাগি দিলোঁ আপুনি কোৱাতে কি মানে এওঁ মোৰ বন্ধু ৰাজা বহুত ভাল বন্ধু এওঁ মই সৰুৰে পৰা একেলগে পঢ়িছিলোঁ এওঁ যে মোৰ পৰা টকাত পইচা নলয় হয়নে এই নহয় মোক লাগিবই কেলা পইচা কেছটো হয়তো মই চাহ অলপ বনানোগৈ আপোনালোকে কথা পাতকচোন ঠিক আছে বাৰু তুমি চাহ বনোৱাগৈ যোৱাচোন যোৱা ঠিক আছে বাৰু এতিয়া কোৱাচোন কি সকামত আহিলা বা আমাৰ ঘৰলৈ পইচা নিবলৈ আকৌ পইচা তুমি ভিক্ষাৰী নেকি মানে মই পইচা দিমতো মই পলাই নাযাওঁ নহয় তোমাক পইচা মই দিম তুমি চিন্তা নকৰিবা ইয়াত চালা পলাই যোৱা নোযোৱালৈ কথা কৈ নাথাকিবা পইচা লৈছা এতিয়া পইচা দিবা ভালে ইমান দম তুমি মই সৰুৰে পৰা একেলগে পঢ়া কোনো বিশ্বাস নাই যে মোৰ ওপৰত তোমাৰ আমি দুটা সৰুৰে পৰা লগৰ তোমাক মই বিশ্বাস কৰোঁ সেইবাবেতো পইচা দিছিলোঁ তোমাক মই সময়মতে পইচা দিছিলোঁ তুমি মোক সময়মতে এতিয়া পইচাটো ঘূৰাই দিয়া আবে দিমতো পইচাটো কেতিয়া মৰা পাছত কি একো নাই এই চাহ হৈ গ'ল এই মোলে তোলে আকৌ কেলে কি কৈ আছে কি মানে ভাল বেয়া কিবা সোধা আকৌ তুমি দাদা আপোনাৰ ভাল দাদা মোৰ ভাল আপোনাৰ ভাল মোৰো ভালেই দিয়ক আৰু কি দাদা আপোনাৰ বেয়া দাদা মোৰ ভাল আপোনাৰ বেয়া হেক তেৰি ৰাজা মোক পইচা দিয়ে মোক কি ফাল্টু প্ৰশ্ন সুধি আছে মোক পইচা দিয়া আৰে তোমাৰ পইচা দিয়া মোক Yeah. 781 stories. Yeah. Been waiting for this. Sit there and mute, knowing the truth, you'll be part of the few, but enjoying the view. Me and my crew, we can keep it 100, but that ain't nothing that's new.